বন্ধু বান্ধৱীসকল, আপোনালোক ভালে কুশলে আছে? আকৌ আহিছোঁ দিয়ক আপোনালোকৰ লগত কথা এষাৰ পাতিবলৈ। হেৰি নহয়, আজি আৰু বিয়াখন খাবলৈ গৈছিলোঁ বুজিছেনে। একে বিয়াখন যে সোমাই যে গৈছোঁ খাবলৈ, ৰুমটোত একে ইমান গাল খোৱা বস্তু যে থৈছে, হিচাপ কৰি মই উলিয়াবই নোৱাৰিলোঁ। পিছে তাতো এটা ডাঙৰ ঘটনা ঘটিল নহয়। প্ৰথমতে ভাত, তাৰপিছত দালি, তাৰপিছত এইবিলাক লেবেৰা ভাজি চব মিক্স ৰঙালাও চঙলাও দি, তাৰপিছত এইবিলাক কিবা কিবি পকৰা চকৰা এনেকে লৈ গৈ আছো। পিতাই কাঁহীখনটো ভৰ্তি হৈ গ'ল। পিছে তাত দেখোন এটা বস্তু নাই। পিছত আৰু মই গৈ যিমান নাস্তা আছিল চব শেষ কৰি দিলো বুজিছেনে। তাৰপিছত তাত দেখোন মাছ মাংস কণী পনীৰ চনীৰ একোৱেই নাই বুজিছেনে। তাৰপিছততো মই চিন্তাত পৰি গলো। পিতাই বোলো মই 500 টকা খৰচ কৰি বিয়া খাবলৈ আহিলো, এইখনত দেখোন একোৱেই নাই। উপায় নাই আৰু তেনেকে ঘৰলৈ গুচি আহিলো আৰু অকমান কিবা কিবি খাই কৰি। তাৰপিছত মই ভাবি আছো 500 টকা খৰচ কৰি প্ৰেজেন্ট দি বিয়া খাবলৈ যোৱা সলনি বোলো মই বাৰীতে যদি কচু ঢেকীয়া কণ বিলাহী গুটি সেইবোৰকে বুটলি এক্সট্ৰাকে ভাজি তৰকাৰী বনোৱা হলে মোৰ 500 টকাটোৱে বাচি গল হৈ জানেনে। সেইকাৰণে আজিৰ পৰা বিয়া খাবলৈ গলে, বিয়া খাবলৈ আৰু যেতিয়া মানুহে মাতিব আহিব তেতিয়াই সুধিম মাছ মাংস খুৱাব নে নোখুৱাই। যদি মাছ মাংস নোখুৱাই নেযাওঁ বাপেকে বিয়া খাবলৈ হম।